জয় কোৱাচোন, এটা গৰুৰ মূৰ উত্তৰ দিশত থাকিলে নেজ কোন দিশে থাকিব? ছাৰ মই জানো কিন্তু নকওঁ, আপুনি কওকচোন। দক্ষিণ দিশত থাকিব। নহয় ছাৰ, নেজডাল পিছফালে থাকিব। ছাৰ মই একো যদি কৰা নাই মোক কি শাস্তি দিব? তুমি যদি একো কৰাই নাই কোনো শাস্তি নিদিওঁ। ছাৰ মই হোমৱৰ্ক কৰা নাই, আপুনি যিহেতু ক'লে মোক শাস্তি নিদিওঁ বুলি। জয় কোৱাচোন, পৃথিৱীৰ প্ৰাচীনতম বস্তু এটাৰ নাম যি এতিয়াও একেই আছে? ছাৰ জেব্ৰা। জেব্ৰা কেনেকৈ হ'ল? ছাৰ প্ৰাচীন কালৰ সকলো বস্তুৱে সলনি হ'ল, যেনে মোবাইল ফোন, টিভি। আগতে ব্লেক এণ্ড আছিলে, এতিয়া কালাৰ হ'ল। একমাত্ৰ জেব্ৰাটোৱে আগৰ লেখীয়া বগা হৈ আছে। জয় তুমি হোমৱৰ্ক কৰা নাই কিয়? ছাৰ আপুনি হোমৱৰ্কে কৰিব দিছিলে, হোষ্টেল ৱৰ্ক কৰিব নাই দিয়া নহয়। ছাৰ মই হোষ্টেলতহে থাকোঁ, সেইকাৰণে নাই কৰা। জয় কোৱাচোন, কি বস্তু খালে চকু ভালে থাকে? ঘাঁহ বন খালে ছাৰ। কি তুমি উপলিঙা কৰিছা? ছাৰ উপলিঙা নাই কৰা, যিহেতু গৰু ছাগলীয়ে ঘাঁহ বন খায় আৰু কোনোদিন চশমা পিন্ধিবলগীয়া হোৱা নাই, সেইকাৰণে কৈছিলোঁ ছাৰ। জয় কোৱাচোন, এটা ছাতিৰ তলত 10জন ব্যক্তি আছে, কেইজন তিতিব? ছাৰ এজনো নিতিতে। কেনেকৈ নিতিতে? কাৰণ আপুনি ছাতিৰ তলত থকা কথাহে কৈছে, বৰষুণ দিয়াৰ কথা নাই কোৱা নহয় ছাৰ। জয় কোৱাচোন, অৰ্থনীতি কাক বোলে? ছাৰ আনৰ পকেটৰ পইচাবিলাক নিজৰ পকেটত ভৰোৱাকে অৰ্থনৈতিক বুলি কয়। আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আমি দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।